নমস্কাৰ, মই প্ৰিন্সিয়ে আপোনালোক সকলোকে মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি যিহেতু ঘৰৰ উৎসৱ দিৱালী, গতিকে সকলোলৈ দেৱালীৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ। আৰু এতিয়া প্ৰায় 2টা বাজিবই হ'ল। আমাৰ লিয়া মানে আজিৰ দিনটো ইমান হৈছে, ভালদৰে ভাত পানীও খোৱা হোৱা নাই, যিহেতু চৰ্দি লাগি আছে। মই ভাবিলোঁ শুই আছে যিহেতু আমনি কৰা নাই, তাই শুলে গাটো ভাল লাগিব। আৰু সেইবাবে তাই উঠিলে ভাত খাব পৰাকৈ, তাই আলু খাই খুব ভাল পায়। সেইবাবে মই এতিয়া আলুৰ চব্জি বনাবলৈ লৈছোঁ। লগতে ভাবিছোঁ অকণমান চাহো খাই লওঁ, মোৰ ভাল লাগিব। আৰু আলু কাটি থাকোঁতে ভাবিলোঁ আপোনালোকক এটা ভাল খবৰ জনাই লওঁ। ভাল খবৰনো কি, মই নতুন ফোন ল'লোঁ, ভিভ'ৰ হয়। আৰু মই নহয়, মাও ল'লে। এতিয়া মই তাইৰ কাৰণে আলু এটা কাটি লৈছোঁ, তাত বনাই লওঁ। আৰু মোৰ বাবে অকণমান লাল চাহ বনাই লওঁ বুলি ভাবিলোঁ। এতিয়া আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ, আগলৈকে মোৰ লগত চাই থাকিব। আৰু এতিয়া মানে কি হ'ল, মই আলু কাটি থাকোঁতেই পাপাই মাংস অলপ লৈ আহিছিল, যিহেতু সুদা ভাত দিলে খাবলৈ মন গৈছে। সেইবাবে মই আদা নহৰু পিঁয়াজ এনেকৈ মছলাখিনি ফ্ৰাই কৰি লওঁ। এতিয়া মই বনাবলৈ লৈছোঁ গাহৰি মাংস। চিম্পুলকৈ বনাম, লগত ফুলকবি দুপাহমান আছিলে, তাকে দি দিওঁ ভাবিছোঁ। যিহেতু চবৰে ভোক লাগিছে, সেইপিনে কেৰাহী গৰম হ'বলৈ দিছোঁ। এয়া বিলাহী এটা আছে ফ্ৰিজত, ভাবিলোঁ সেইটোও দি দিম, ভাল লাগিব। আলু এটা লৈছোঁ, আলু বেছি দিয়া নাই। অলপ সৰু সৰু আলু আছে, যিহেতু সেইখিনি থৈ দিব লাগিব, বিয়ালৈ বনাম ভাবিছিলোঁ। এতিয়া মাংস আলুৱে দিব পাৰিম তাইক, যিহেতু আলু খোৱাটো বেছি ভাল নহয়। বিলাহীটো ধুই লওঁ, কাটিব লাগিব। এতিয়া বেছি নিদিওঁ, যিহেতু গাহৰি মাংসত তেল থাকে। এতিয়া মই পিঁয়াজ আদা নহৰুখিনি ইয়াত একেলগে দি দিলোঁ, যিহেতু তেলতে দিলে খাবলৈ ভাল হয়। এতিয়া বিলাহীখিনিও দি দিলোঁ, হালধি দি দিলোঁ, অকণমান সিজি লওক। এতিয়া পাপাই বন্তি কেইগছ ৰেডি কৰি দিলে। ফুট চাকি জ্বলাবা নি? ফুট এইটো ৰবা দিছোঁ, ৰবা মোৰ ফুটটো দেখিলে। মই লগাই দিম, দিয়া দিয়া, মই লগাই দিম। দিয়া এইটো পানীটো দৌৰি ফুৰিছে। মোৰ ফুটটো লৈ ল'লা যে। এইপিনে জীয়েকে বাপেকৰ কি অৱস্থা কৰিলে, আকৌ লগাই দিয়া। ৰ'বা ৰ'বা, মই দি দিছোঁ, তুমি যাব নাই। তাই মানে গোটেই পাউডাৰবোৰ পেলালে। লগাই দিয়া। হৈ গ'ল, ধুনীয়াকৈ মোহাৰি দিয়া। এতিয়া একো নহয়, কিখন দেখি ইমান চিঞৰিছে। লিয়াৰ এবাৰ ছেকেণ্ড দিৱালী দিয়াই পাইছে, তথাপিতো মানে আগতে বহুত সৰু আছিলে। এয়া প'জ দিছে। খাই গৈ দিয়া। অ' ভণ্টি চিঞৰিছে, কোনে? মীনা। অ' তোমাৰ কথা কৈছে।
খিৰিকীটো লাইট দিলে চা এই ওপৰৰ খিৰিকীত লাইট দিছে তাই ইমান ভাল পাইছে কাৰণ এতিয়াহে তাই অলপ জনা হৈছে সেইজনী নিনাচা আমাৰ মামাহঁতৰ ঘৰৰ ওচৰৰে হয় তো তাত বোলে আজি লটাৰী খেলাইছিলে মানে আইচেংফাহঁতৰ ঘৰত আৰু তাত আমাৰ লিয়াই আৰু জানটিয়ে কিবাকিবি পালে সৰু সুৰা ফোন কৰি জনাইছে লটাৰীত খুব ভাল লাগে যেতিয়া সৰু সুৰা কিবাকিবি পোৱা হয় আপোনালোকে এবাৰ লটাৰীত কোনে কি পালে কমেণ্টত জনাবচোন আৰু আজি যিহেতু দেৱালীৰ অলপ চলপ মানে উদযাপন কৰা হ'ল তাৰে সৰু সৰু কিছুমান মুহূৰ্ত আপোনালোকক দেখালোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু যদিহে ভাল পালে ভিডিঅ'টো চাই তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু অহা কাইলৈ আৰু এটা নতুন ব্লগ লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ কাৰণ অহা কাইলৈ দিৱালীটো আমি বোকাজানত উদযাপন কৰা নহয় কাৰণ আমি ক'ৰবালৈ ফুৰিবলৈ যাম আৰু সেইটো আপোনালোকক নেক্সট ব্লগত আপোনালোকে গম পাব গতিকে চাই থাকিব মোৰ লগত মোৰ চেনেল নাং প্ৰিন্সি আজিলৈ বাই বাই গুড নাইট